নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক কম শুকান ৰুটি খালে কি লাভ হয়। এনেইতো ৰুটি সকলোৱে বনায়। যদি আপুনি শুকান ৰুটি গাখীৰৰ লগত মিলাই খায় তেন্তে আপোনাৰ শৰীৰটোৰ বহুত লাভ হ'ব। পুৰণা সময়ত আগৰ মানুহে বাহি ৰুটি খাইছিল, যাৰ কাৰণে তেওঁলোকৰ বেমাৰো কম হৈছিল। আজি আপোনালোকক কম শুকান ৰুটি খালে কি লাভ হয়। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ডায়েবেটিছৰ ৰোগীৰ কাৰণে লাভদায়ক। যিবোৰ মানুহৰ ডায়েবেটিছৰ সমস্যা আছে, যদি তেওঁলোকে ৰাতি বনোৱা ৰুটি যদি ৰাতিপুৱা গৰম গাখীৰ লগত মিলাই খায় তেন্তে তেওঁলোকৰ শৰীৰৰ চুগাৰৰ মাত্ৰা কণ্ট্ৰলত থাকে। বাহি ৰুটিত এনেকুৱা কিছুমান বেক্টেৰিয়া থাকে য'ত শৰীৰৰ কাৰণে বহুত লাভদায়ক হয়। যিবোৰ মানুহৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে, সেই ব্যক্তিসকলে বাহি ৰুটিৰ সেৱন ঠাণ্ডা গাখীৰত মিলাই খাব লাগে। এনেকুৱা কৰিলে বহুত লাভ পোৱা যায়। যিসকল ব্যক্তিৰ পেটৰ সমস্যা থাকে তেওঁলোকে বাহি ৰুটিৰ সেৱন গাখীৰৰ লগত কৰিব লাগে। এইবোৰৰ লগতে এচিডিটিৰ সমস্যাও দূৰ হয়। বন্ধু-বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো চালে ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ লগত আৰু কমেণ্ট কৰিব। আৰু যদি আপুনি নতুন আলহী তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।